গুড মৰ্ণিং বন্ধুসকল, ৰাতিপুৱাই ৰানিঙৰ পৰা ভিডিঅ'টো ষ্টাৰ্ট কৰিছোঁ। ৰাতিপুৱা 4টাতে উঠিলোঁ আৰু অলপ ৰানিং আৰু এক্সাৰচাইজ কৰি লৈ এতিয়া গৈ আছোঁ মই নাস্তা ল'বৰ কাৰণে। আহক আপোনালোক আজি আমাৰ কি নাস্তা আছে দেখাওঁ। আজিৰ নাস্তাত দেখিছে কল, পোহা আৰু আন্দা মানে কণী। আৰু এতিয়া যিহেতু ৰানিং কৰি আহিছোঁ অলপ ভাগৰো লাগিছে, সেইকাৰণে ভাবিলোঁ ইয়াতে অলপ সময় বহি লওঁ। আৰু নাস্তাটো যিহেতু এতিয়া মই নকৰোঁ, কাৰণ মোৰ আৰু অলপ এক্সাৰচাইজ কৰিব বাকী আছে, সেইখিনি কৰাৰ পিছতহে মই মোৰ নাস্তাখিনি কৰিম। মোৰ এক্সাৰচাইজ কমপ্লিট হ'ল। কমপ্লিট হোৱাৰ পিছত নাস্তাও কৰি ল'লোঁ। কৰি লৈ আৰু দেখিছে আমাৰ লগৰকেইজনে ইয়াত ভলীবল উলিয়াই লৈছে। ভাবিলোঁ অলপ ভলীবল খেলি লওঁ বুলি। লাহে লাহে এটা দুটাকৈ আহিব ষ্টাৰ্ট কৰিছে আৰু ময়ো অলপ খেলি লওঁ। আৰু দেখিছে ভলীবল খেলি হৈ গ'ল 2 ঘণ্টামান খেলিলোঁ আৰু একদম পূৰা ঘামি অৱস্থা নাই। এতিয়া যাওঁ গা ধুবৰ কাৰণে আৰু মোৰ ৰুমত আহি গ'লোঁ। দেখিছে আমাৰ এনেকৈ আৰু মাটিতে শুই আছোঁ আমি চবেই। আৰু যিখিনি নাস্তা মই কৰিছিলোঁ সেইখিনি হজমে হৈ গ'ল, কাৰণ যিমানখিনি এক্সাৰচাইজ আৰু খেলিব গ'লোঁ, সেইকাৰণে মোৰ আকৌ নিজে বনোৱা নাস্তা উলিয়াই ল'লোঁ, বুট আৰু কল। এইখিনি খাই লওঁ, খাই কৰি অলপ আৰাম কৰি লওঁ, কাৰণ অলপ পিছত আমাৰ ডিউটিও যাবলগীয়া আছে। তাৰপিছত আহি গ'লোঁ লাঞ্চৰ কাৰণে আৰু দেখিছে আমাৰ লাঞ্চ ৰেডি। আজি আমাৰ আছে এইপিনে চিকেন আছে আৰু সিপিনে পনীৰ আছে আৰু ফ্ৰুটছো আছে। তো জল্দি খানাটো লৈ লওঁ আৰু খাই লওঁ। খানাটো লৈ আহিলোঁ আৰু সোনকালে খাই লওঁ। এতিয়া আবেলি সময় আকৌ আহি গ'লোঁ আমি ভলীবল খেলিবলৈ। খেলি আহি অলপ ৰেষ্ট লৈছোঁ, কাৰণ গাটো মোৰ ইমান ভাল নহয়। ইয়াত ৰাতিপুৱা ঠাণ্ডা পৰে আৰু মই ৰাতিপুৱা 5টা-6টামান ভিতৰতে গা ধুই দিওঁ। আৰু পানীটো যিহেতু সলনি হৈছে, সেইকাৰণে দেখিছে মই এতিয়া স্লিপিং বেগ লৈ ইয়াত বহি আছোঁ। আৰু আজিৰ ভিডিঅ'টো ইমানতে সামৰিছোঁ, কাৰণ মই ডিউটি যাব লাগে। লগ পাম নতুন এটা ভিডিঅ'ৰ সৈতে।